নমস্কাৰ সকলোলৈকে। আজি শাকনিলৈ শাক কেইডালমান নিওঁ বুলি আহিলোঁ। ভাবিলোঁ আপোনালোককো ভিডিঅ' কৰি দেখাওঁ। ভিডিঅ'টো কেইদিনমান আগৰে, মোৰ দিয়াতহে পলম হৈছে। এইফালে গোটেই ঢেৰুৱা বেছিকৈ হৈ গৈছে, সেইকাৰণে অলপ ছিঙি আনি ঘৰত খাইছোঁ, মাজে মাজে মুকলি কৰি দিছোঁ। ঢেৰুৱা ভাজি খাই বৰ ভাল লাগে। আপোনালোকে খাই কেনেকুৱা পায় ক'বচোন। এইফালে গোটেই শাকৰ পুলি লগাই থৈ দিয়া হৈছে। ওলকবি, বন্ধাকবি, সকলোবিলাক আৰু ফুলকবি। আচলতে বজাৰৰ শাক পাচলিবোৰ খোৱাতকৈ ঘৰতে এনেদৰে খেতি কৰি খোৱা শাক পাচলিবোৰ বেছি ভাল। এয়া অলপমান বন শাকো ছিঙি ল'লোঁ। এইফালে এয়া লফা, লাই আৰু লাই পুলি কেইটামানো উঘালি ল'লোঁ। আৰু এয়া মোনা ভৰাই শাক লৈ আনিলোঁ। আৰু আজিলৈ ইমানেই। বাই বাই।